নমস্কাৰ, মোৰ নাম ডক্টৰ আদম আলী আৰু মই এজন অৰ্থোপেডিক সাৰ্জন। আজি আমি ডিছকাশ্যন কৰিব ওলাইছোঁ ফ্ৰজেন শ্বল্ডাৰৰ ওপৰত। মানে আমাৰ যিটো শ্বল্ডাৰ জইণ্ট আছে, শ্বল্ডাৰ জইণ্টত এটা প্ৰব্লেম হয়, কমন প্ৰব্লেম বহুত, আমি পেচেণ্টবিলাক পাই থাকোঁ। সেইটো হৈছে ফ্ৰজেন শ্বল্ডাৰ। ফ্ৰজেন শ্বল্ডাৰ মানে কি হৈছে, এইটো এটা লেমেন টাৰ্মে বুজি পাব। মানে ফ্ৰজেন শ্বল্ডাৰ, শ্বল্ডাৰ ইজ ফ্ৰজেন। শ্বল্ডাৰটো যিটো আমাৰ শ্বল্ডাৰ জইণ্ট আছে, বাহুৰ যিটো মূল জইণ্ট, য'ৰ পৰা অৰিজিন হৈছে, এই জইণ্টটো মুভ কৰা বন্ধ কৰে আৰু মুভমেণ্ট কৰিলে পেইন হয়। একচুৱেলি এটা এণ্ডলেছ চাইকেল ক্ৰিয়েট হৈ যায় যে প্ৰথমতে জইণ্টটো মুভ কৰা বন্ধ কৰে, তাৰ পাছত পেইন হয়, তাৰ পাছত পেচেণ্টে লাহে লাহে হাতখন চলোৱা বন্ধ কৰে, আৰু বিষ হয়, আৰু হাত চলোৱা বন্ধ কৰে, আৰু এই চাইকেলটোত লাহে 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 বাঢ়িছে। এতিয়া ফ্ৰজেন শ্বল্ডাৰৰ ভিতৰত যদি আমি চাওঁ যে হৈছে কি জইণ্টত, তেনেহ'লে আমাৰ এইটো বস্তু বুজিব লাগিব যে জইণ্ট যিকোনো জইণ্ট এটা কেপচুলেৰে কভাৰ থাকে সদায়। যিকোনো জইণ্ট এটা কেপচুলেৰে কভাৰ থাকে। এই যে আমাৰ শ্বল্ডাৰ জইণ্ট আছে, শ্বল্ডাৰ জইণ্টক যি কেপচুলে কভাৰ কৰে, সেই কেপচুলটো যেতিয়া ষ্টিফ হৈ যায়, এই পুৰা কেপচুলটোৱে যেতিয়া ষ্টিফ হৈ যায়, তেতিয়া এইটো ফ্ৰজেন শ্বল্ডাৰ। এই কেপচুলটো ষ্টিফ হৈ গ'লে মুভমেণ্ট শ্বল্ডাৰৰ লাহে 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 এদিনতে নহয়, লাহে 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 বন্ধ হৈ যায়। লাহে 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 মুভমেণ্টবিলাক কমি আহে আৰু বহুত পেইনফুল। এই ফ্ৰজেন শ্বল্ডাৰৰ বেছিক বস্তুটো হৈছে সেইকাৰণে ফ্ৰজেন শ্বল্ডাৰৰ এটা অল্টাৰনেট নেম হয় adhesive capsulitis. adhesive capsulitis. adhesive মানে কি, আমি যদি নামটো ব্ৰেক কৰি পেলাই চাওঁ, adhesive মানে হৈছে কি যে আঠা লাগি যোৱা, লাগি থকা মানে। আৰু capsulitis মানে হৈছে কি, কেপচুল, শ্বল্ডাৰ কেপচুল। এই শ্বল্ডাৰ কেপচুলৰ যেতিয়া মাজৰ ফাইবাৰ্ছবিলাক লাহে লাহে লাগি 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 আহে, সেইটোক কয় adhesive capsulitis. Worldwide চাওঁ, frozen shoulder is very common among females from the age of 40 to 60 years. 40 বছৰৰ পৰা 60 বছৰৰ ভিতৰত ফিমেলছৰ বেছি ফ্ৰজেন শ্বল্ডাৰ এইটো দেখা যায়। এতিয়া তাৰে কাৰণ কি? ইটছ ডিফিকাল্ট. People are not able to break down as to why the female population is more affected by frozen shoulder. But this is an established fact. চবে জানে এইটো কথা, এইটো এষ্টাব্লিছ হৈ গৈছে যে ফিমেলছৰ বেছিকৈ হয়। এটা কাৰণ হিচাপে কিছুমানে কয় যে মেলৰ মুভমেণ্ট বেছি, মেল মানুহৰ মুভমেণ্ট বেছি, মেল মানুহৰ মাছলৰ পাৱাৰ বেছি, সেইকাৰণে মেল শ্বল্ডাৰ মুভ বেছি হয় কম্পেয়াৰ্ড টু ফিমেল শ্বল্ডাৰ। সেইকাৰণে ফিমেলত দিছ ইজ জাষ্ট এ হাইপোথেচিছ, দিছ ইজ নট এন এষ্টাব্লিছড থিয়ৰী। আৰু যদি আমি এতিয়া চাওঁ যে কাৰ বেছিকৈ হ'ব ফ্ৰজেন শ্বল্ডাৰ, তেনেহ'লে যে ছেক্স হিচাপে যদি চাব যাওঁ, ফিমেলৰ বেছিকৈ হ'ব। এজ হিচাপে যদি চাব যাওঁ, এৰাউণ্ড 40 to 60 years। এক নম্বৰ কথা। 2 নম্বৰ, আজি যদি আমি এতিয়া চাওঁ যে বেমাৰ হিচাপে কাৰ হ'ব পাৰে, যে ডায়েবেটিছৰ থকা পেচেণ্টৰ হ'ব, থাইৰয়ডৰ প্ৰব্লেম থকা পেচেণ্টৰ হ'ব, ৰিউমেটইড আৰ্থ্ৰাইটিছ হোৱা পেচেণ্টৰ হ'ব। এইবিলাক হ'ল অলমষ্ট মেইন কজ। বহুত ফ্ৰজেন শ্বল্ডাৰ আৰ আনএক্সপ্লেইন, যে কিয় হৈছে এইটো ক'ব নোৱাৰি। ইডিঅ'পেথিক, যিটোক আমি ইডিঅ'পেথিক বুলি কওঁ। আৰু কমনলি ডায়েবেটিছ ইজ ভেৰি ষ্ট্ৰংলি এছ'চিয়েটেড। এটা হৈছে ডায়েবেটিছ, মই আগতেও কৈছোঁ। তাৰপাছত হৈছে হাইপথথাইৰয়ড, তাৰপাছত হৈছে ৰিউমেটইড আৰ্থ্ৰাইটিছ। ৰিউমেটইড আৰ্থ্ৰাইটিছ আজি বাত বেমাৰ বুলি যিটো আমি কওঁ, সেইটো শ্বল্ডাৰত এফেক্ট কৰে। শ্বল্ডাৰটো ষ্টিফ কৰি দিয়ে। ইয়াত বাহিৰে লোকেল কণ্ডিশ্যন, এইখিনি আহি আপোনাৰ টিচুৰ কণ্ডিশ্যন, তাত বাহিৰে লোকেল কণ্ডিশ্যন কেনেকুৱা হ'ব পাৰে, যে ট্ৰমা, দুখ পালে হাতখন, দুখ পালে মুভমেণ্ট নকৰাকৈ থৈ দিছে, লাহে 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 ফ্ৰজেন শ্বল্ডাৰ গৈছে সেই শ্বল্ডাৰত। 1 নম্বৰ ট্ৰমা হৈ গ'ল। 2 নম্বৰ ইনফেকশ্যন হৈ গ'ল। ইয়াতে চিষ্ট থাকিল, চিষ্টটো ইনফেক্ট কৰিলে, ইনফেকশ্যন হওঁতে পেচেণ্টৰ মুভমেণ্টত প্ৰব্লেম হৈ আছে, গতিকে পেচেণ্টে মুভমেণ্ট ৰখি গৈছে, ফ্ৰজেন শ্বল্ডাৰ উইথ ষ্টেটিক। ইনফেকশ্যনৰ পিছত হৈছে টিউমাৰ হ'ব পাৰে। তাৰপাছত যে পুৰণা টিয়াৰ হ'ব পাৰে, ট্ৰমা, বনৰ ট্ৰমা হ'ব পাৰে, যেনেকুৱা ফ্ৰেকচাৰ, আৰু ট্ৰমা চফ্ট টিচু ট্ৰমা হ'ব পাৰে, যেনেকুৱা আপোনাৰ ৰোটেটৰ কাফ টিয়াৰ, বাইচেপছ টেণ্ডনৰ ইফালে যে যায়, লং এডক বাইচেপছ, তাৰে টিয়াৰ, সেইটো এটা কাৰণ হ'ব পাৰে। এইখিনি থুলমূলকৈ বেছিক কাৰণ। এনে যদি আমি চাওঁ যে নন ট্ৰমা পেচেণ্টে দুখ পোৱা নাই, কিন্তু তথাপি ফ্ৰজেন শ্বল্ডাৰ লৈ আহিছে। আজি আমি অপিডিত যদি চাওঁ, 10টাৰ ভিতৰত 7টা পেচেণ্টে ডায়েবেটিক, কমন প্ৰেক্টিছত। যে ডায়েবেটিছ যদি ভাল মেইনটেইন নহয়, তেনেহ'লে ফ্ৰজেন শ্বল্ডাৰ ইজ এছ'চিয়েটেড, ইট ইজ চিন। ফ্ৰজেন শ্বল্ডাৰৰ ফাৰ্ষ্ট চাইন হৈছে কি, যে মুভমেণ্ট উইল এফেক্টেড
And the first movement that will get restricted in a case of frozen shoulder, the proper movement that will get restricted in a frozen shoulder is internal rotation. Atkhon patient pisphale loi jabo noar. Ami jodi patient bodu amar ta jikini female patient ahe tekhate bole koi je sir hatkhon pisphale loi jabo noaru chuli bandibo noar. Ei duta naam prothomode restrict hoy. Tar pasot lahe lahe abduction restrict hoy, rotation restrict hoy, tar pasot external rotation restrict hoy. এনেকে লাহে 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 বেলেগ বেলেগ মোশনত ৰেষ্ট্ৰিক্টেড হয়, ফৰৱাৰ্ড ফ্লেক্সন ৰেষ্ট্ৰিক্টেড হয়, কিন্তু চবতকে ফাৰ্ষ্ট যিটো মোশন ৰেষ্ট্ৰিক্টেড হয় দ্যাট ইজ ৰটেশ্যন অলৱেজ। প্ৰথমতে ৰটেশ্যন ৰেষ্ট্ৰিক্ট হয়, তাৰে ভিতৰতো ইণ্টাৰনেল ৰটেশ্যন চবতকে প্ৰথমতে ৰেষ্ট্ৰিক্টেড, তাৰ পাছত সেই এক্সটাৰ্নেল, আৰু লাহে লাহে এই শোল্ডাৰটো মুভমেণ্টটো কমি আহে, আৰু বেক এনেকুৱা বেক যে বেকটো লাহে লাহে বাঢ়ি থাকে। এইটো এটা চাইকেল ক্ৰিয়েট হৈ যায় যে পেশেন্টৰ ইনিচিয়েলি বিষাই কাৰণে মুভ নকৰে, মুভমেণ্ট কৰিলে বিষো বাঢ়ে, মুভমেণ্টটো কমে, বিষো বাঢ়ে, মুভমেণ্টটো কমে, এনেকুৱা কৰোঁতে কৰোঁতে শোল্ডাৰ এটা পজিশ্যনত ষ্টিচ হৈ যায়। ফ্ৰোজেন শোল্ডাৰ পাৰ্মানেণ্ট নহয়, ইটছ ইউজুৱেলি নট পাৰ্মানেণ্ট। গতিকে আমি যদি অলপমান মুভমেণ্ট পেচেণ্টক এডভাইচ কৰোঁ তেনেহ'লে পেচেণ্টক ধীৰে 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 লাহে লাহে movement কৰোঁতে কৰোঁতে লাহে লাহে with obviously medicines with proper care patient can be treated. ফ্ৰোজেন শোল্ডাৰত যে আমি যদি কোৰ্চ চাওঁ যে কিমান দিনলৈ থাকিব বা কিমান দিনলৈ থাকিব, যে ইট ভেৰিজ ফ্ৰম 6 মাহৰ পৰা এৰাউণ্ড 18 months। কিছুমান আছে 2-3 বছৰলৈ যাব পাৰে যে ঠিক হোৱা নাই, লাহে 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 হৈছে। তো তাৰ কাৰণে হৈছে যে ফ্ৰোজেন শোল্ডাৰ যদি আমি ট্ৰিট নকৰোঁ তেনেহ'লে কি হ'ব পাৰে, আমি যে ট্ৰিটমেণ্ট কৰিম কিয় কৰিম, আমি যদি ট্ৰিট নকৰি এৰি দিওঁ এজন পেচেণ্টক কি হ'ব পাৰে। আমি এটা কথা জানো যে আমি যদি হাড়দিৰ বনৰ মুভমেণ্ট নকৰোঁ তেনেহ'লে সেই বনে ভালকৈ ব্লাড ছাপ্লাই নাপায়। আজি যদি ফ্ৰোজেন শোল্ডাৰৰ পেচেণ্টে হাত ষ্টিফ ৰাখি দিয়ে, সেই মাচেলখিনি মুভ নকৰিলে সেই মাচেলখিনি এট্ৰফি হৈ যাব, মাচেলখিনি একদম উইক হৈ যাব লাহে লাহে, আৰু মাচেলখিনি উইক হোৱাৰ লগে লগে সেই জাগাত মাচেলে যে কাম কৰি আছিল, বেলেগ কাম কৰি আছিল এই শোল্ডাৰ মুভমেণ্টৰ ওপৰত, শোল্ডাৰ মুভমেণ্ট আৰু ৰখি যাব, আৰু বোনবিলাকত ব্লাড ছাপ্লাই কমি যাব। বোনত ব্লাড ছাপ্লাই কমা মানে অলপ ইঞ্জুৰিতে ফ্ৰেকচাৰ হ'ব। অস্টিওপৰোচিছ উইল সেট ইন, মানে ফ্ৰোজেন শোল্ডাৰ যদি বহুত দিন থাকে লাহে লাহে বোন কমজোৰ হৈ যাব, যিটো কোৱা অস্টিওপৰোচিছ বুলি। এবাৰ যদি অস্টিওপৰোচিছ সেট ইন হৈ যায় আৰু যদি ডেভেলপ কৰে তেনেহ'লে ফ্ৰেকচাৰ হোৱাৰ চান্স আছে। প্ৰক্সিমেল এভাৰেজ ফ্ৰেকচাৰ ইজ এ ভেৰি ভেৰি নাষ্টি ফ্ৰেকচাৰ। মানে পেচেণ্টৰ অস্টিওপৰোটিক যদি প্ৰক্সিমেল এভাৰেজ ফ্ৰেকচাৰ হৈ যায় তেনেহ'লে বহুত কষ্ট পেচেণ্টৰ, কাৰণ হাড়দি ফটকে জোৰা লাগিবও নোখোজে, আপুনি ইমপ্লাণ্ট লগাওক বা ইমপ্লাণ্ট নলগাওক। অস্টিওপৰোটিক বোন আর ভেরি নাস্টি, known for late union or non-union. So frozen shoulder has to be treated on time. Basic treatment includes number 1, pain medications, but not for a long period of time. Number 2 is exercises. By exercises, I mean only mobilization exercise. Visit a physiotherapy center near you and do shoulder mobilization exercises for around a month under the supervision of the physiotherapist. Because oral যিকোনো আপুনি এটা ফিজিঅথেৰাপি চেণ্টাৰত যাওক, নহয় ফিজিঅথেৰাপিষ্টক কনচাল্ট কৰক, এটলিষ্ট 7 দিনৰ পৰা এমাহলৈ আপুনি শোল্ডাৰ মোবিলাইজেশ্যন এক্সাৰচাইজখিনি শিকি লওক। এই শোল্ডাৰ মোবিলাইজেশ্যন এক্সাৰচাইজখিনি যেতিয়া শিকি ল'ব, সেইখিনি কণ্টিনিউ কৰি যাব। মাজে মাজে যদি বিষ বাঢ়ে এটা বিষৰ ঔষধ খাই ল'ব। এইটো হ'ল বেচিক ফ্ৰোজেন শোল্ডাৰৰ ট্ৰিটমেণ্ট, যি ফ্ৰোজেন শোল্ডাৰ হয়তো ডায়েবেটিছৰ লগত এছ'চিয়েটেড নাইবা ইডিঅ'পেথিক হৈছে, যে তাৰ বেচিক কাৰণটো আমি এষ্টাব্লিছ কৰিব পৰা নাই নৰ্মেলি। এতিয়া ইয়াৰ লগত যদি ট্ৰমা হৈ আছে বা ৰিউমেটইড আৰ্থ্ৰাইটিছ আছে তেনেহ'লে প্ৰাইমাৰী কজটোক আপুনি ট্ৰিটমেণ্ট কৰিবই লাগিব। আইডিয়া হৈছে এইটো, ফ্ৰোজেন শোল্ডাৰত আমি যিমান হাতখন শোল্ডাৰটো মোবিলাইজ কৰিম সিমান আমি ৰেডি। কোনো পৰ্যায়ে ইয়াতে আমি ৰেষ্ট ইজ নট দ্য ট্ৰিটমেণ্ট। ফ্ৰোজেন শোল্ডাৰ ইজ ওৱান অফ দ্য প্ৰব্লেমছ ইন ওৱান অফ দ্য ডিফিকাল্টিজ অৰ ওৱান অফ দ্য পেথলজিজ ইন শোল্ডাৰ, য'ত আমি ৰেষ্ট দিব নোৱাৰোঁ, একদম দিব নোৱাৰোঁ। আৰ্লি এগ্ৰেছিভ মুভমেণ্ট guided physiotherapy বুলি কওঁ আমি, early aggressive guided physiotherapy or mobilization is the answer.
ফ্ৰজেন শোল্ডাৰ ট্ৰিটমেণ্টটো ধৰক 100টাৰ ভিতৰত 100টা বাদ দিয়ক 1000টাৰ ভিতৰত 999টাতে অপাৰেশ্যন নালাগে 999টাতে ট্ৰিটমেণ্ট হ'ল মোবিলাইজেশ্যন আৰ্লি এগ্ৰেছিভ এণ্ড গাইডেড মোবিলাইজেশ্যন তিনিটা শব্দ ইম্পৰ্টেণ্ট আৰ্লি এগ্ৰেছিভ এণ্ড গাইডেড মোবিলাইজেশ্যন আৰ্লি মানে যিমান পাৰি সোনকালে they start mobilization from yesterday এনেকৈ কয় কিতাপে they start mobilization from yesterday মানে আজি আহিছে মানে আজিৰ পৰাই mobilization start কৰিব লাগে ফ্ৰজেন শোল্ডাৰ এগ্ৰেছিভ মানে প্ৰত্যেকটো প্লেটৰ mobilization কৰিব লাগে আজি আমাৰ এটা প্ৰটোকল আছে এইটো কয় ফিয়াৰ প্ৰটোকল FEAR F for flexion E for extension A for abduction R for rotation এই সিকুৱেন্সিয়েল মুভমেণ্টবিলাক কৰা হেৰিটো ফিজিঅথেৰাপিত গ'লে ফিজিঅথেৰাপি এই গাইডেন্সটো দিয়ে যে প্ৰথম ফ্লেকশ্যন মুভমেণ্টখিনি আৰু ফ্লেকশ্যন মানে হ'ল এইটো আগফালে আৰু পিছফালে ফ্লেকশ্যন এক্সটেনশ্যন এবডাকশ্যন মানে হ'ল ছাইডৰ ফালে এবডাকশ্যন এডাকশ্যন এবডাকশ্যন ছাইডৰ ফালে এডাকশ্যন ভিতৰৰ ফালে তাৰপিছত ৰোটেশ্যন এইটো শোল্ডাৰৰ মুভমেণ্ট যেতিয়া কৰে তেতিয়া সদায় পেচেণ্টে এটা বস্তু যে নটিচ কৰে যে হাতৰ মুভমেণ্টটো নাচায় এলবৰ মুভমেণ্টটো চায় দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আমি যেতিয়া এলবৰ মুভমেণ্টটো চাম তেতিয়াহে আমি ৰিয়েলাইজ কৰিম যে মোৰ শোল্ডাৰটো ভৰিছে কিমান অপাৰেশ্যন অলমষ্ট নালাগে যিবিলাক কেছত বহুত মানে এৰি দিয়াৰ পিছতো মানে ফিজিঅথেৰাপি কৰাৰ পিছতো পেচেণ্ট কোঅপাৰেট কৰা নাই বা পেচেণ্টে কৈ আছে যে ছাৰ মোচন হেৰিবিলাক ঠিক কৰি দিয়ক মোৰ মুভমেণ্টবিলাক মই মানে আই ৱান্ট মাই মুভমেণ্টছ টু বি বেক আৰু পেচেণ্ট নিজে ছাপোৰ্ট কৰা নাই বেছি আনকোঅপাৰেটিভ পেচেণ্ট বা আমি 4 months 5 months ফিজিঅথেৰাপি দিও ভাল ৰিজাল্ট পোৱা নাই তেনেকুৱা কেছতে আমি অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যন মানে কি আৰ্থ্ৰস্কোপিকেলিও কৰি নৰ্মেলিও কৰি কিছুমানে জেনেৰেল এনাস্থেচিয়াত যেতিয়া মাছল ৰিলেক্স হৈ যায় তেতিয়া শোল্ডাৰটো মোবিলাইজ কৰি এনেকুৱা পৰিস্থিতিটো শোল্ডাৰটো বহুত পৰিমাণে দেখা যায় যে এই যে এডেশ্যনবিলাক হৈছে এডেছিভ কেপচুলাইটিছটো এই এডেশ্যনবিলাক লাহে লাহে ঢিলা হৈছে আৰু মুভমেণ্ট কৰে ফ্ৰজেন শোল্ডাৰ মুভমেণ্ট ইজ এলাউড মাছাজি ইজ নট এলাউড মালিচ নকৰিব ফ্ৰজেন শোল্ডাৰৰ দুটাৰ ভিতৰত নম্বৰ 1 হৈছে এক্টিভ আৰ্লি মোবিলাইজেশ্যন পেচেণ্টে যিমানখিনি বিষৰ টলাৰেঞ্চৰ ভিতৰত পাৰে ইমানখিনি পেচেণ্টে কি কৰিব মুভমেণ্ট কৰি 2 নম্বৰ খোৱা সময়ত বহুত পেচেণ্টে কয় যে ছাৰ যিটো ছাইডে মোৰ ফ্ৰজেন শোল্ডাৰ আছে সেই ছাইডে বাগৰি মই শুব নোৱাৰোঁ তো মোবিলাইজেশ্যনৰ টাইমত যেতিয়া পেচেণ্টে মানে হেৰি কৰি থাকে এক্সাৰচাইজ কৰি থাকে বিষ যদি বেছি হয় তেনেহ'লে খোৱাৰ আগতে এটা পেইন মেডিকেশ্যন ডক্টৰে প্ৰেছক্ৰাইব কৰা দেখুওৱা এটা পেইন মেডিকেশ্যন খাই পেলাই শুব লাগে এই পেইন মেডিকেশ্যন খাই বোলে যি ছাইডে নহওক খোৱাত প্ৰব্লেম নাই নহ'লে যদি যাৰ পেইন খুব বেছি সেই পেচেণ্টে সেই ছাইডে এনেও শুব নোৱাৰে তাত বাহিৰে ফ্ৰজেন শোল্ডাৰত এনেকুৱা কোনো স্পেচিফিক ৰেষ্ট্ৰিকশ্যন নাই যিসকল ডায়েবেটিছ আছে যিসকল পেচেণ্টৰ থাইৰইড আছে এই পেচেণ্টসকলে শোল্ডাৰ মোবিলাইজ যাতে খুব কৰি যায় ডায়েবেটিছ পেচেণ্টে যেন কৰে আৰু নট অনলি ডায়েবেটিছ এতিয়া আমি যিহেতুকে ডাটা আমাৰ আগত আছে আমি অলৰেডি জানো যে ফিমেলছ ফ্ৰম 40 to 60 বেছিকৈ হয় এই ফ্ৰজেন শোল্ডাৰ তো ফিমেলছ ফ্ৰম 40 to 60 বেছিকৈ হয় গতিকে ফিমেলছে কি কৰিব লাগে যে শোল্ডাৰ মোবিলাইজেশ্যন এক্সাৰচাইজ কৰি থাকে শোল্ডাৰ মোবিলাইজেশ্যন এক্সাৰচাইজৰ ভিতৰত এটা কমন এক্সাৰচাইজ যি আমি কওঁ যে হাতখন এনেকৈ দি কিলাগুটিৰে মানে মোৰ নাকৰ প্লেনৰ এইটো চাইডে 90 ডিগ্ৰীত এটা জিৰ' বনাওঁ ক্লকৱাইজ 3 বাৰ এণ্টি ক্লকৱাইজ 3 বাৰ এইটো ৰাতিপুৱা গধূলি আৰু ৰাতি দিনে 3 বাৰ যদি 15 minutes মই দুটা শোল্ডাৰ মোবিলাইজেশ্যনত দিওঁ hopefully frozen shoulder will never set it but of course যদি মোৰ ডায়েবেটিছ আছে তেনেহ'লে মই ডায়েবেটিক কণ্ট্ৰলটো সদায় ভালকৈ ৰাখিব লাগিব ফ্ৰজেন শোল্ডাৰ নহ'ব আৰু অপাৰেশ্যনৰ পিছত যদি চাৰ্জনে অপাৰেট কৰিছে অপাৰেশ্যনৰ পাছত যিমান পাৰে সোনকালে শোল্ডাৰ মোবিলাইজেশ্যন দিব লাগে নহ'লে সেই পুৰা শোল্ডাৰ ষ্টিফ হৈ যাব দিছ ইজ এইটো মানে হেৰি পেচেণ্টতকৈ এইটো আমাৰ চাৰ্জনসকলে বেছি ধ্যান দিয়ে বা চাৰ্জনসকলে বেছি ধ্যান দিব লাগে
যে আই অপাৰেট এ কেছ অফ প্ৰক্সিমেল হিউমাৰাছত মই প্লেট লগাইছোঁ, যদি মই 14 দিনৰ ভিতৰত 14 দিনটো এৰক আপুনি 2-3 দিনৰ ভিতৰতে আমি পুৰা মুভমেণ্ট দিব লাগিব লাহে লাহে, নহ'লে পুৰা শোল্ডাৰ ক্ল'জ হৈ যাব।